Hey guys, welcome to SK Imran Assam vlog. আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ দত মইও ভাল আছো মানে আজি আমাৰ উৰমগুৰি চেণ্টাৰত ইমান ধুনীয়াকৈ এখন গেট বনোৱা হৈছে আপোনালোকে পুৰা ভিডিওটো চালে গম পাই যাব কিমান ধুনীয়া লাগে আৰু ৰাতি মই ভিডিওটো কৰিছো ভিডিওটো ৰাতি কৰাৰ কাৰণে ইমান ক্লিয়াৰ লুকে চাব পৰা নাই আপোনালোকে আৰু চাৰিফালে তথাপিতো দেখাবলৈ চেষ্টা কৰিম যেনেকৈ হোক আপোনালোকে পুৰা ভিডিওটো চাব ভিডিওটো চালে ক'ব পাৰিব বলকটো এতিয়া আমি পুৰা চাৰিফালে ঘূৰি চাও আৰু কেনেকুৱা হৈছে হে গাইজ তো আপোনালোকে যিমান মানে সাপোৰ্ট কৰিছে আমাক বহুত ভাল লাগিছে আগতে এনেকুৱা সাপোৰ্ট কৰি থাকিব আৰু আপোনালোকে সাপোৰ্ট কৰি আছে কাৰণে মই ভিডিও বনাই আছো আৰু নেক্সট টাইম আশা কৰিছো যে আপোনালোকে এনেকুৱা সাপোৰ্ট কৰি থাকিব আমাক Hey guys, তো মানে মই এটা কথা ক'বলৈ বিচাৰিম যিবিলাক আমাৰ গাঁৱৰ মানুহে বহুত কষ্ট কৰি কালেকচন কৰি মানে ইমান ধুনীয়াকৈ গেট বনাইছে আৰু এইটো গেটত বহুত টকা খৰচ কৰিলে ধন্যবাদ গাইস ওয়েলকাম টু SK Imran আসাম ব্লগ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ দোৱাত মই ভাল মানে আজি মানে এনেকুৱা মানে মজাৰ কৰি আৰু এটা গেট বনাইছে আমাৰ উৰমগুৰি চেণ্টাৰত মানে বহুত ধুনীয়া লাগিছে